শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল, এয়া আপোনালোকৰ মাজলৈ আহি পালে জুম এপছ। এই জুম এপছ কি আৰু ইয়াৰ উপকাৰিতা আৰু ইয়াৰ ব্যৱহাৰ আৰু ইনষ্টলেশ্যন প্ৰচেছ গোটেইখিনি এই ভিডিঅ'টোৰ জৰিয়তে মই বুজাই দিবলৈ চেষ্টা কৰিম। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব আৰু আশা কৰোঁ এই ভিডিঅ'টোৰ জৰিয়তে আপুনি জুম এপছৰ বিষয়ে বুজি পাব। এতিয়া আহিছোঁ মূল বিষয়লৈ। এতিয়া চাব, আপোনাৰ মোবাইলত এনেকুৱাকৈ এইটো গুগল প্লে ষ্ট'ৰ পাব আপুনি। সেই প্লে ষ্ট'ৰত গৈ আপুনি মই চাব মাৰি দিম, ইয়াতে ZOOM এইটো মাৰাৰ লগে লগে ইয়াতে চাব, ইয়াতে এইটো তলত লিখা উঠিছে হয়নে, ইয়াত আপুনি ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ এইটো লিখা আহিব, ইয়াত ইনষ্টল লিখা আহিব। আপুনি তাত ক্লিক কৰি দিব, সেউজীয়া ঠাইত ক্লিক কৰি দিব। মই চাব ক্লিক কৰি দি আছোঁ, এইটো ক্লিক কৰি দিলোঁ। এতিয়া ডাউনলোড হৈ থাকিব। ইয়াত টোটেল আপোনাৰ মোবাইলত MB থাকিব লাগিব 28.14 MB। এই ছফ্টৱেৰটোৰ ইনষ্টল কৰোঁতে আপোনাৰ খৰচ হ'বলগীয়া MB। তো যিয়ে হওক, খুব কম MBৰ ভিতৰতে আপুনি ধুনীয়া এটি এপছ পাবলৈ সক্ষম হ'ব। আপুনি যেনেকৈ হোৱাটছআপ ব্যৱহাৰ কৰি আছে, ফেচবুক ব্যৱহাৰ কৰি আছে, ঠিক তেনেকুৱা এটা এপছ। এই এপছৰ জৰিয়তে মনত ৰাখিব ডাউনলোড হৈ আছে। ইয়াৰ মাজতে মই এই এপছৰ উপকাৰিতা আৰু ব্যৱহাৰ সম্পৰ্কে কিছু কথা ক'বলৈ আগবাঢ়িছোঁ। এই এপছৰ জৰিয়তে আপুনি সহজেই ভিডিঅ' অডিঅ'ৰ সৈতে আপুনি দলগতভাৱে কথা বতৰা পাতিব পাৰিব, ইজনে সিজনক চাব পাৰিব আৰু আপোনাৰ ভাৱ বিনিময় কৰিব পাৰিব, আলাপ আলোচনা কৰিব পাৰিব। এই মিটিঙত আপুনি প্ৰথমতে ইনষ্টল কৰি ল'ব লাগিব এই এপছটো। ইনষ্টল কৰাৰ পিছত আপুনি আপোনাৰ মিটিং ক্ৰিয়েট কৰিব লাগিব। মিটিং ক্ৰিয়েট কৰাৰ আগতে আপুনি সময় নিৰ্ধাৰিত কৰিব পাৰিব, বা আপুনি এতিয়াই মিটিং ক্ৰিয়েট কৰি এতিয়াই আপুনি চলাই লৈ যাব পাৰিব, কিন্তু আগতীয়াকৈ সময় নিৰ্ধাৰণ কৰি ল'ব পৰা যায়। আৰু সেইমতে আপোনাৰ লিংকটো ব্যৱহাৰ কৰি আপোনাৰ সৈতে কথা পাতিব বিচৰা ব্যক্তিসকলে আপোনাক চাই, আপুনি তেওঁক চাই কথা বতৰা ভিডিঅ'ৰ জৰিয়তে আপুনি কথা বতৰা পাতিব পাৰিব। আৰু আপুনি যেনেকৈ মুখামুখিকৈ মিটিঙৰ আয়োজন কৰে, আৰু ইয়াৰ জৰিয়তে আপুনি মিটিঙৰ আয়োজন কৰিব পাৰিব। এতিয়া ডাউনলোড হৈ গ'ল, এপছটো ডাউনলোড হৈ গ'ল। এতিয়া এইখিনি কথা মই ডাউনলোড হোৱাৰ মাজতে কৈ ল'লোঁ। তো এতিয়া আমি এইটো অ'পেন আছে, অ'পেনত আমি মাৰি দিম। ইয়াত ক্লিক কৰিম, ক্লিক হোৱাৰ লগে লগে চাওক, আপুনি ওপৰত আছে চাইন আপ, তলত আছে কি চাইন আপ আৰু চাইন ইন। আপুনি যদি নিউ ইউজাৰ হয়, আপুনি যদি প্ৰথমবাৰৰ কাৰণে এই এপছটো ব্যৱহাৰ কৰি আছে, তেতিয়াহ'লে আপুনি চাইন আপ মাৰি ল'ব। চাইন আপত কি অপশ্যন মই এবাৰ আপোনাক দেখাই দিছোঁ। ইয়াত চাব, আপোনাৰ ইমেইল দিব লাগিব, আপোনাৰ ইমেইল ইয়াত ভৰাব লাগিব, আপোনাৰ ইমেইল ইয়াতে আপোনাৰ ফাৰ্ষ্ট নেম, ইয়াতে লাষ্ট নেম। ধৰি লওক মোৰ ইমেইল মই দিছোঁ JAL, এনেকুৱাকৈ কি ইয়াত ক্লিক হৈ যায়, মই অলপ দূৰত থৈ দিছোঁ। JALIL, এইটো মোৰ ইমেইল। ইয়াতে ধৰক আব্দুল ABDUL আব্দুল, ইয়াতে মোৰ লাষ্ট নেম JALIL। এনেকুৱাকৈ I agree ইয়াত ক্লিক কৰি দিব। তাৰপিছত আপুনি নেক্সট মাৰিব। ইয়াত নেক্সট বটন মই দেখাই দিছোঁ, ইয়াত নেক্সট মাৰিব। মোৰ যিহেতু অলৰেডি হৈ আছে, গতিকে মই নেক্সট নামাৰোঁ, মই বেক হৈ গ'লোঁ।
তো আপোনাৰ এইখিনি দিয়াৰ পিছত আপোনাৰ সাইন আপ হৈ যাব। আপুনি পাসওয়ার্ড ব্যৱহাৰ কৰিব লাগিব, নিজাকৈ পাসওয়ার্ড ব্যৱহাৰ কৰিব লাগিব। পাসওয়ার্ডটো আপোনাৰ ইচ্ছামতে আপুনি দিব পাৰে আৰু সেইমতে আপুনি কি কৰিব পাৰে, এই এপছটো আপোনাৰ সাইন আপ হোৱাৰ পিছত আপুনি সেইটো ব্যৱহাৰ কৰি সাইন ইন কৰিব পাৰে। প্ৰথম অৱস্থাত যদি আপুনি সাইন ইন কৰিব বিচাৰে ইয়াত মাৰিব, মানে আপুনি সাইন আপ কৰাৰ পিছত আপোনাৰ ইমেইল এড্ৰেছ, যিটো ইমেইলেৰে আপুনি এইটো সাইন আপ কৰিলে সেই ইমেইল এড্ৰেছ ইয়াত দিয়ক আৰু যিটো পাসওয়ার্ড আপুনি ক্ৰিয়েট কৰোতে বনোৱাৰ সময়ত যিটো মানে আপুনি দিলে নিজাকৈ, ইয়াত নিজাকৈ পাসওয়ার্ডবিলাক সদায় মনত ৰাখিব। এটা প্ৰথমতে ধৰক এ টু কেপিটেল, মই আব্দুল দি আছোঁ, ধৰক ABDUL, বাকীবিলাক স্মল দিছোঁ, হয়নে? এতিয়া ধৰক আপুনি কিবা এটা কি দিলে, সাপোজ ধৰক হেজ দিলে, এইটো হেজ দিলে হা, 1 2 3 এনেকুৱাকৈ আপুনি ব্যৱহাৰ কৰিব পাৰিব। কৰি আপুনি পাসওয়ার্ড যেতিয়া আপুনি ক্ৰিয়েট কৰিব, যেতিয়া আপুনি বনাব, এই ধৰণৰ পাসওয়ার্ড দিলে আপোনাৰ সহজেই এইটো একচেপ্টেবল হৈ যায়। তাৰপিছত আপুনি সাইন ইন মাৰিব। এতিয়া চাব মই সাইন ইন মাৰি আছোঁ মোৰটো, JANIN, এইটো মোৰ ইমেইল, তাৰপিছত তোমাৰ পাসওয়ার্ডটো ভুল হ'ল, যি হওক মই পাসওয়ার্ডেৰে নকৰোঁ। আপুনি তলত চাওক লিংক আছে, হয়নে? এইটো কৰাৰ পিছত আপোনাৰ যদি পাসওয়ার্ড পাহৰিও যায় টেনশ্যন ল'ব নালাগে। আপুনি ইয়াত ফেচবুক আছে, তো ফেচবুকটো চবৰে আছে, আপুনি ইয়াত ক্লিক কৰি দিয়ক, এইটোত ক্লিক কৰি দিয়ক, ফেচবুকত ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ লগে লগে আপোনাৰ কি এইটো খোল খাই যাব, সহজেই খোল খাই যাব। এতিয়া চাওক এইখিনি অপশ্যন আহিব। এই অপশ্যনখিনি অহাৰ পিছত আপুনি কি, আপুনি নিজে যদি মিটিং কণ্ডাক্ট কৰিব বিচাৰে তেতিয়াহ'লে আপুনি কি কৰিব, এইটোত ক্লিক কৰিব। আৰু আপুনি যদি আনৰ মিটিঙত জইন হ'ব বিচাৰে, আনে কণ্ডাক্ট কৰিছে, আপোনাক ইনভাইট কৰিছে, আপুনি তাত যোগদান কৰিব বিচাৰে, তেতিয়াহ'লে আপুনি জইনত মাৰিব। এতিয়া চাব মই নিউ মিটিং, ইয়াত ক্লিক কৰাৰ লগে লগে ইয়াত চাওক আপোনাৰ নিজা এইটো আইডি, এইটো ষ্টাৰ্ট মিটিং, ইয়াত মাৰাৰ লগে লগে আপোনাৰ মিটিংটো ষ্টাৰ্ট হৈ যাব। তো মই মিটিং এতিয়া ষ্টাৰ্ট নকৰোঁ, আপোনালোকৰ পিছৰ পৰ্যায়টো মই আগবঢ়াই লৈ গৈ আছোঁ। আৰু আপুনি যেতিয়া লিংক শ্বেয়াৰ কৰিব, এইটো ইউজাৰ আইডি তেওঁলোকে ব্যৱহাৰ কৰিব লাগিব। আপুনি এতিয়া বেলেগৰ মিটিঙত যেতিয়া মানে যোগদান কৰিব, তেতিয়া আপুনি কি, তেখেতসকলৰ জইন কৰোঁতে আপুনি বেলেগৰ ইউজাৰ আইডি, পাৰ্চনেল মিটিং আইডি ব্যৱহাৰ কৰিব, PMI বুলি কোৱা হয়, পাৰ্চনেল মিটিং আইডি আপুনি ইউজ কৰিব লাগিব আৰু তেওঁৰে পাসওয়ার্ড ব্যৱহাৰ কৰিব লাগিব। মই এতিয়া ব্যৱহাৰ নকৰোঁ, মই নিজৰটো ক্ৰিয়েট নকৰোঁ, মই আনৰটো জইন কৰিম। ধৰা মই এনেকুৱাকৈ জইন কৰি আছোঁ, তো মই এইটো এটা আইডি এটা আছে ৰ'ব, এইটো মই আজি এইটো ব্যৱহাৰ কৰি মই কি কৰিছিলোঁ, মই মিটিঙত জইন কৰিছিলোঁ। এইটো আইডি ইউজ কৰিব লাগিব আৰু এইটো হ'ল পাসওয়ার্ড, এইটো পাসওয়ার্ড আছে, এইটো পাসওয়ার্ড, এইটো আইডি আপুনি ইউজ কৰিব লাগিব। এনেকুৱা নিজা আইডি বেলেগ বেলেগ হয় আৰু এইটো পাসওয়ার্ড ইউজ কৰিব লাগিব। এইটো ইউজ কৰাৰ লগে লগে মই এই মিটিঙত মই জইন হ'ব পাৰিম। আপুনি যিজনে লিংক প্ৰেৰণ কৰে সেই লিংকৰ নিজা মিটিং আইডি থাকে
আৰু পাছৱৰ্ড থাকে সেই মিটিং আইডি আৰু পাছৱৰ্ডটো আপুনি তাত ভৰাব লাগিব তাৰ চাব মই দেখাই দিছোঁ ইয়াত এইমাত্ৰ আছিল ইয়াতে মই ইয়াত যদি এইটো ভৰাই দিওঁ মই এইটো আইডিটো মই দেখাই দিছোঁ এবাৰ কি আছিল 2966 9939 83 এইটো চাব মই জইন মাৰি আছোঁ হয়নে এতিয়া সেই পাছৱৰ্ডটো বিচাৰিব পাছৱৰ্ডটো ক'ত পাম এই যি লিংক আমি ব্যৱহাৰ কৰিম এই লিংকত আমি পাম ইয়াতে 00 00 11 09 এইটো মই ক্লিক কৰাৰ লগে লগে কি হ'ব এইটো খোল খালে এতিয়া মিটিং ইয়াত কোনো ধৰণৰ মিটিং চলি থকা নাই চলি নাথাকিলে আপোনাৰ এনেকুৱাকৈ ডিসপ্লেত আহি যাব আৰু চলি থকাৰ লগে লগে ইয়াত আপুনি ভিডিঅ' অডিঅ' বিভিন্ন ধৰণৰ কেনেকৈ মই দেখাই দি আছোঁ আপোনালোকক কেনেকৈ আহিব চলাৰ লগে লগে এটো এনেকৈ চলিব আমাৰ এনেকুৱাকৈ আপুনি চাব পাৰিব এই তলত আপুনি যদি এই তলত এই ইয়াত তলত চাৰিডাল ফটো আছে নহয় এইটো তলত পৰিছে এইটো ইয়াতে আপুনি ক্লিক কৰাৰ লগে লগে আপুনি এনেকুৱাকৈ যিকেজনে আপোনাৰ মিটিঙত যোগদান কৰিছে আপুনি সবৰে মুখ চাব পাৰিব আৰু আপোনাকো তেখেতসকলে চাব পাৰিব এনেকৈ ইজনে আনজনৰ লগত ফলপ্ৰসূভাৱে সুন্দৰকৈ আলাপ আলোচনা কৰিব পাৰিব নিজৰ ভাৱ বিনিময় কৰিব পাৰিব আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল কি এই লকডাউনৰ সময়ছোৱাত আমি ঘৰতে আবদ্ধ হৈ আছোঁ আমি ইজনে আনজনক চাব পৰা নাই সোশ্যাল ডিস্টেন্স মেইনটেইন কৰিও আমি আমাৰ মন ভালে ৰাখিব পাৰিম আমি ছাত্ৰ ছাত্ৰীসকলক এই এপছৰ জৰিয়তে সহায় কৰিব পাৰিম আমি আমাৰ মাজত শৈক্ষিক আলোচনা বৰ্তাই ৰাখিব পাৰিম আমাৰ লাৰ্নিং গেপছ যিবিলাক গেপছ পৰি আছে সেই গেপবিলাক আমি নোহোৱা কৰিব পাৰিম গতিকে আহক আমি সকলোৱে মিলি এই এপছৰ সুফলতা গ্ৰহণ কৰোঁ আমি এপছক আকোৱালি লওঁ আৰু সবেই ব্যৱহাৰ কৰোঁ আশা কৰোঁ আপোনালোকে এই এপছৰ বিষয়ে বুজি পাইছে আৰু বিশেষ অসুবিধা পালে আপোনালোকে কি কৰিব মোৰ লগত যোগাযোগ কৰিব মই আপোনালোকক বাই ফোন বা যিকোনো প্ৰকাৰে আপোনালোকক এইটো বুজাই দিবলৈ চেষ্টা কৰিম ধন্যবাদ শুভৰাত্ৰি